Hello everyone, good morning. আজি বহুত লেট কৰি টোপনি পৰা সাৰ পালোঁ যিহেতু আজি মোৰ উইক অফ আছিল। এখন ইণ্টাৰনেশ্যনেল চিটি হয় আৰু বৰ্তমান মই ইয়াতে আছোঁ। উঠি ফালে ভাবিলোঁ খাবৰ বাবে কিবা অলপ শ্বপিং কৰি লওঁ। ওচৰতে ছুপাৰ মাৰ্কেট এখন আছিল, তালৈ আহিলোঁ আৰু আমাই মোক সান্দহ গুড়া দি পঠাইছিল, সেইবাবে ভাবিলোঁ সান্দহ গুড়া খাবলৈ মোক যিখিনি বস্তুৰ প্ৰয়োজন লৈ লওঁ। এইখন ছুপাৰ মাৰ্কেটত আপোনালোকে সকলো সামগ্ৰী পাব। এইবোৰ হ'ল মাছ, সকলো সাগৰৰ মাছ হয়। আই থিংক এইটো ৰৌ মাছ হয়। আৰু ইয়াতে আপোনালোকে চিকেন, মাটন আৰু সকলো ধৰণৰ মাংস পাব, কিন্তু বেছিভাগ মাংস ফ্ৰজেন হয়। এয়া বৰ্তমান মই ল'লোঁ নাৰিকল। মই নাৰিকল সান্দহ গুড়াত বহুত খাই ভাল পাওঁ। তাৰপিছত মই ল'লোঁ গাখীৰ আৰু বৰ্তমান মই লৈ আছোঁ চুগাৰ। ৰুমত চুগাৰ বৰ্তমান নাই, মই চুগাৰ লৈ আছোঁ। ইয়াতে আপোনালোকে এনেধৰণে প্ৰাইচটো চাব পাৰে, কিমান প্ৰাইচ হ'ল। বৰ্তমান সকলো সামগ্ৰী লোৱা হ'ল, এতিয়া বৰ্তমান ৰুমলৈ বুলি গুচি আহিলোঁ।